নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আৰু এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতুকে আজি বন্ধ, গতিকে ভাবিলোঁ আজি যি বনাওঁ মই দুপৰীয়া সাঁজটো আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া মই বনাব গৈ আছোঁ আজি দুপৰীয়া সাঁজৰ বাবে চিম্পল কণীৰ তৰকাৰী, যাৰ বাবে মই এয়া ইলাইচি আৰু পিঁয়াজ দি ভাজিছোঁ। তাৰপিছত মই কণী তিনিটা লৈ মানে 4টা কণীয়ে বইল কৰিছিলোঁ, কিন্তু সৰুজনীয়ে এটা খাই দিলে আৰু সেইবাবে 3টা কণী দিয়ে তৰকাৰীখন বনাব লগা হ'ল। গতিকে এনেকৈ নৰ্মেল কণীৰ এখন তৰকাৰী বনালোঁ, একদম সাধাৰণভাৱে, যিখন তাৰমানে মছলা আৰু জলকীয়া একো ব্যৱহাৰ কৰা নাই, কাৰণ সেইখন তৰকাৰী আকৌ সৰুজনী ছোৱালীকো খুৱাব লাগিব। গতিকে এনেকৈ আজি মই কণীৰ তৰকাৰীখন বনালোঁ আৰু লগতে বনালোঁ আজি চাটনি হিচাপে খাবৰ কাৰণে বনালোঁ আজি মাছৰ চাটনি। এয়া হৈছে 3 পিচ ফ্ৰাই মাছ, লগত আছে জলকীয়া আৰু পিঁয়াজ। এনেই সাধাৰণতে এই মাছৰ চাটনিখন হাতেদি পিটিকি বনালে বেছি টেষ্টি হয়, কিন্তু মই ভাবিলোঁ আজি মিক্সিতে দি দিওঁ। তাৰ বাবে মই এয়া সৰু সৰু কৰি থোৱা মাছৰ টুকুৰাখিনি মই মিক্সিত জাৰটোত দি দিলোঁ। তাৰপৰা এই যে অলপমান উলিয়াই থলোঁ, সেইখিনি আচলতে মই সৰু ছোৱালীজনীয়ে থৈছোঁ। তাই যিহেতুকে হুল বাচি খাব কষ্ট পায়, গতিকে তেনেকৈ থৈ দিলোঁ তাইৰ কাৰণে। লগতে পিঁয়াজ আৰু জলকীয়াখিনি একেলগে মিক্সিত দি অকণমান, বেছি সময় নহয়, অকণমান সময়ৰ কাৰণে সেইখিনি মই মিক্সিত দিলোঁ। লগত অকণমান ইয়াত নিমখ দি দিলোঁ। দি পেলাই মই এই মাছৰ চাটনিখিনি মিক্সিত দি পেলাই অকণমান গুড়ি কৰি ল'লোঁ। আৰু ইয়াৰ পিছত এইখিনি হৈছে এনেকৈ ৰেডি হৈ গ'ল। আৰু ইয়াক অকণমান বেছি ফ্লেভাৰ আনিবৰ কাৰণে ইয়াত মই এড কৰিলোঁ অকণমান নেমু ৰস। অকণমান টেঙা টেষ্টটো আহিলে চাটনিখন আৰু বেছি টেষ্টি হৈ উঠে। গতিকে অকণমান নেমু ৰস দিলোঁ। আচলতে ইয়াত অকণমান নহৰু দিয়া দৰকাৰ আছিলে, কিন্তু মই মানে ইমান দৌৰাকৈ বনাব লগা হৈছিলে, সেইকাৰণে নহৰু দিব থাকি গ'ল। আৰু এয়া দেখিছে নহয়, মোৰ সৰু ছোৱালীজনী ভাতৰ প্লেট মই ৰেডি কৰিলোঁ। এয়া দেখিছে মই বনোৱা কণী তৰকাৰী একদম চিম্পুল, ঘৰত সাধাৰণভাৱে খাব পৰাকৈ বনাইছোঁ। আৰু এনেকৈ তাইৰ প্লেটখন ৰেডি কৰি, আৰু এইখন হৈছে মোৰ প্লেট। এইখন মোৰ প্লেটত দেখিছে কণীৰ তৰকাৰী, মাছৰ চাটনি, ভাত আৰু মটৰ আৰু মাছৰুমৰ এখন চব্জি। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া প্লিজ লাইক কৰি দিব, আৰু যদি প্ৰথমবাৰৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।